নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিকুজ লাইফষ্টাইল। আজি আমাৰ ইয়াতে কোন আহিব তাকে চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমিও আহি গ'লোঁ, বোলো চাওঁচোন কোন আহে, কাক চাবৰ কাৰণে ইমান ভিৰ হৈছে, চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈ আহি ফাইনেলি থিয় হ'বৰ কাৰণে জেগা এটা পাইছোঁ। আৰু লাহেকৈ কেনেকৈনো আগত যাব পাৰোঁ তাৰে কথা ভাবি বাঁহৰ ওপৰেদি আহি পিনে এটা ছিট লৈছোঁ। তাৰপৰা এনেকৈ প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে আৰু বিশিষ্ট ঢোলবাদক আহিছিলে, ৰঞ্জিত দা বহুত ভাল ঢোল বজাইছে, বহুত ভাল প্ৰগ্ৰেম এটা চালোঁ সঁচাকৈ। মানুহ দেখি আপোনালোকে গেছ কৰিব পাৰিছে যে ইয়াতে কোন আহিব। হয়, আমাৰ ইয়াতে পুথিমাৰী কলেজ ফিল্ডত আজি জুবিন দা আহিব আৰু জুবিন দাক চোৱাৰ কাৰণে মানুহৰ ইমান বেছি ভিৰ লাগিছে। আৰু চাওক, ইমান মানুহৰ মাজত, ফাংচনৰ মাজতে মোৰ চকুত পৰিলে ভাইটিটো ইমান মৰম লগা, কালাৰটো আমাতকৈ অলপমান বেছি হোৱাইট হয়, বহুত ভাল লাগিলে তাক দেখি, সেইকাৰণে ভিডিঅ'টো কৰি ল'লোঁ। আমাৰ ফালৰ পৰা যতীন্দ্ৰ নতুন চিনেমা লৈ ৰাঘৱ চাব। ৰাঘৱ 19 ছেপ্টেম্বৰ ৰিলিজ কৰিব, তাৰ কাম হৈ গ'ল অলমষ্ট, অকণমান কাম বাকী আছে সৰু সুৰা কাম। Oh
4টা বজাত এয়া চাওমিন খাই উঠি যাব ওলালোঁ আৰু এয়া চাওক বোকা ডান্স খেলি অৱস্থা কি হৈছে ভাগৰ আৰু এয়া আমাৰ মৰমৰ জুবিন দালে জয় জুবিন দা জুবিন দাৰ প্ৰগ্ৰেম চোৱা মানুহে যদি মোৰ ভিডিঅ'টো চাইছে তেন্তে এটা কমেণ্ট কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰি দিব বাই বাই